এয়া চাওক আপোনালোকে, এয়া পঞ্চতৰণী বুলি কয়। ইয়াৰ পৰাই হেলিকপ্টাৰত অহা যোৱা কৰিবৰ বাবে সেৱা উপলব্ধ। যিসকল মানুহে খোজকাঢ়ি বা ঘোঁৰাত আহিব নিবিচাৰে তেওঁলোকে হেলিকপ্টাৰৰ দ্বাৰা অহা যোৱা কৰিব পাৰে। ইয়াতে এখন হেলিপেড আছে। এই জেগাৰ পৰা আৰু কিছু দূৰ আগলৈ গ'লে আমি পাম অমৰনাথ গুহা। আৰু আমি আজি এই পঞ্চতৰণী আহি পাওঁতে কিছু পলম হ'ল। সেয়েহে প্ৰায় দিনৰ 3মান বজাত ইয়াৰ গেট বন্ধ কৰি দিয়ে। সেইকাৰণে আমি গেট পাৰ হ'ব নোৱাৰিলোঁ। সেইকাৰণে আজি আমি ইয়াত থাকিব লাগিব। আৰু চাওঁ, আমি ৰাতিপুৱা যিমান পাৰোঁ সোনকালে, কাইলৈ ৰাতিপুৱা সোনকালে যোৱাৰ প্লেনিং কৰিছোঁ। আৰু ইয়াতে আমি আছোঁ। ইয়াত আপোনালোকে দেখিছে চাগে, এইবিলাক টেণ্ট আছে। এই টেণ্টবিলাকতে মানুহ থকাৰ সুবিধা আছে। ইয়াত পইচা দিব লাগে থাকিবৰ বাবে। খুব সুন্দৰ পৰিৱেশ। যিসকল মানুহ যাব নোৱাৰে তেওঁলোকে ইয়াত থাকিব পাৰে। আৰু এষাৰ কথা মই আপোনালোকক কওঁ, এয়া চাওক, এই যি স্থান পঞ্চতৰণী বুলি কৈছে বা মই কৈছোঁ, এই পঞ্চতৰণী হ'ল মহাদেৱে যেতিয়া পাৰ্বতীক অমৰত্ব কথাৰ বাবে অমৰনাথ গুহাৰ দিশে লৈ আহিছিল, তেতিয়া সকলোকে, মহাদেৱৰ লগত যিসকল থাকে সকলোকে থৈ আহিছিল ভিন ভিন জেগাত। আৰু সেই জেগাৰ বিষয়ে মই কৈ আহিছোঁ। আৰু ইয়াত এই জেগাটোৰ নাম হৈছে পঞ্চতৰণী। এই পঞ্চতৰণীৰ নাম হ'ল হোৱাৰ ইয়াৰো কাৰণ আছে। এই জেগাত যেতিয়া মহাদেৱে তেওঁ জটাধাৰীৰ পৰা গংগাক মহাদেৱে জটাৰ পৰা আনি এই স্থানতেই ৰাখিছিল। আৰু গংগা মাক কৈছিল যে তুমি তোমাৰ স্থান ইয়াতে, ইয়াৰ পৰা তুমি আৰু আগবাঢ়িব নোৱাৰিবা। আৰু সেই গংগাক যেতিয়াৰ পৰা ইয়াত থৈ গ'ল, তেতিয়াৰ পৰা এই স্থানৰ নাম হৈছে পঞ্চতৰণী বা পঞ্চতৰণী বুলিও কয়। মই অসমীয়াত কৈছোঁ, পঞ্চতৰণী নামেৰে এই জেগাটো জনাজাত। গতিকে ইয়াৰ পৰা কিছু দূৰ আগবাঢ়িলে আমি অমৰনাথ গুহা পামগৈ। আমি আজি এটা টেণ্টৰ ভিতৰত থাকিবলৈ ৰেডি কৰিছোঁ। এয়া চাওক, টেণ্টৰ ভিতৰত আমি কেইজন আছোঁ, গোটেইকেইজন। এইকেইজন বহি আছে, ভাগৰ লাগিছে চাগে। বা যি নহওক, তেওঁলোকৰ কেনেকুৱা লাগিছে, কি লাগিছে অকণমান জানিব বিচাৰিছোঁ। মই ক'ব বিচৰা নাই, তেওঁলোকে নিজেই নিজৰ মনৰ কথা ক'ব চাগে। এয়া আমি তেওঁলোকৰ ওচৰলৈ আগবাঢ়িছোঁ। এয়া চাওক, কেনেকুৱা লাগিছে কওক। কথা ক'বলৈ মন নাই। নিশ্চয় বহুত ভাগৰ লাগিছে চাগে। বহুত ভাগৰ লাগিছে। এনেকুৱা অৱস্থাত যে তুমি ভিডিঅ' কৰি থাকিব পাৰিছা, তাৰ কাৰণে মই তোমাক ধন্যবাদ ময়ো জনাইছোঁ। আপুনি এইখিনি মোক কোৱাৰ বাবে অশেষ ধন্যবাদ ময়ো দিছোঁ। আৰু কাইলৈ ৰাতিপুৱা এনে কেনেকৈ কি ভাবিছে, ইয়াৰ পৰা দৰ্শনৰ কাৰণে আগবাঢ়িব চাগে? সোনকালে দৰ্শনৰ কাৰণে আগবাঢ়িব। ঠিক আছে। তেখেতৰ অৱস্থা দেখিছে চাগে, মই নকওঁ, কাৰণ হয়ো মোৰো এনেকুৱাই অৱস্থা। গতিকে কি লাগিছে, কেনেকুৱা লাগিছে, তেখেতে অকণমান কওকচোন। লগাটো এতিয়ালৈকে কি লাগিছে এইটো এতিয়া মই অলপ উৎকণ্ঠাই আছোঁ। কালি যেতিয়া বাবাৰ আমাৰ দৰ্শন হ'ব, তাৰপিছত আমি গোটেই যিখিনি আমাৰ ভাগৰ বা যিখিনি আমাৰ পৰিশ্ৰম, সেইখিনি সকলো আমি শেষ হোৱা পৰ্যায় বুলি ভাবিম। এনেই কাইলৈ ৰাতিপুৱা কেনেকুৱা, কিমান সময়ত যাম বুলি এনেকৈ প্লেনিং কৰিছোঁ? 3:30 আমি ইয়াৰ পৰা মুভ কৰিম আৰু 7 বজাত। ঠিক আছে, আমি ইয়াৰ পৰা যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰিম। গতিকে সেয়াই, এইসকল মানুহ বাহিৰৰ পৰা আহিছে চাগে। ये कॉलो आप लोग कहाँ से आए हैं? तमिलनाडु से आए। तमिलनाडु कर्नाटक से जी। अच्छा, ये फर्स्ट टाइम आया है या पहले आया था कभी? अभी फर्स्ट टाइम आया है। कैसा लगा, मतलब आप लोग खुद पैदल से आए हैं या घोड़े? नहीं अब जाना है। नहीं जब अभी दर्शन करने के लिए सुबह जाना है, हम लोग को भी जाना है। मैं ये बात आप लोगों को पूछ रहा हूँ कि दर्शन के लिए जब आया था आप लोग, कैसे आया था? पैदल आया था, घोड़ा, हेलीकॉप्टर से? वो ओके। आपका कैसे?
हाँ हम लोग तो घोड़ा लेके आया अच्छा था अच्छा था अच्छा था तुम लोग कितने वक्त घोड़ा में आया था लोकेशन बहुत अच्छा मिला है नहीं हमको उम्र हो गया तुम्हारी जी, छोटे जी, जी, उम्र वो वाला सही बात है, वो बड़ा सही में बात है। आए थे, बात में भी জি आएगा জি 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 হয় হয় ঠিক কথা কৈছে কাৰণ এখেতলোকৰ বয়স হৈছে তেখেতলোকৰ এইদৰে আহিব নোৱাৰে কাৰণ আমি এতিয়া ডেকা হৈ আছোঁ কিউকি हम लोग हाँ 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 অ'কে অ'কে আৰু তেওঁলোক আহিছে ভাল লাগিছে থেংক ইউ অ'কে 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 এয়া তেখেতলোকৰ লগতো আমি কিছুমান কথা পাতিলোঁ তেখেতলোক তামিলনাডু কৰ্ণাটকৰ পৰা আহিছে সকলোবিলাক এনেকৈ আছে ঠিক আছে তেতিয়াহ'লে মই কাইলৈ চেষ্টা কৰিম আপোনালোকক আকৌ পুনৰ এনেকুৱা ধৰণে অমৰনাথৰ যিমানখিনি যি চেষ্টা কৰিব পাৰোঁ ভিডিঅ' ফুটেজ সংগ্ৰহ কৰিবলৈ গতিকে চেষ্টা কৰিম ধন্যবাদ তথাপিও এবাৰ আকৌ মই ঘূৰাই দিছোঁ সেই লাষ্টৰ ফালে আছে আমাৰ আমি লেট্ৰিন বাথৰুম গা ধোৱা ঘৰ সকলোবিলাক আছে এয়া আৰু আপোনালোকক মই এইখিনিতে এষাৰ কথা ক'ব বিচাৰিছোঁ এতিয়া সময় হৈছে 6:53 এয়া আমি কাশ্মীৰত আছোঁ ইয়াত এতিয়া আপুনি নিজেই মন কৰক অনুভৱ কৰক আপোনালোকে যে ইয়াৰ পৰিৱেশটো 6:55 মানে 7টাই ধৰক 7টা বাজিব হ'ল ইয়াৰ পৰিৱেশ এনেকুৱা এতিয়া ইয়াত এন্ধাৰ হোৱা নাই ইয়াত খুব আৰু মিনিমাম 2 ঘণ্টাৰ পাছত ইয়াত আন্ধাৰ হ'ব চাগে গতিকে আমাৰ অসমত চাগে আন্ধাৰ হৈ গৈছে যি নহওক এয়া ধন্যবাদ আকৌ পুনৰ আপোনালোকক নেক্সট ভিডিঅ' শ্বুট কৰি মই আপোনালোকক ভিডিঅ'বিলাক দিবৰ বাবে চেষ্টা কৰি যাম ধন্যবাদ